এইফালে বালি ঘৰ বনাইছে আমাৰ বেটাই চাওক। আজি আমি ক'লৈ ফুৰিব আহিলোঁ? নদী পাৰলৈ, হয় নাই? বাপৰে ইমান ধুনীয়া পৰিৱেশ। চাওকচোন কি ধুনীয়া পৰিৱেশ। ইফালে মামীয়েকৰ লগত বালি ঘৰ বনাই আছে। বৰষুণ পৰিছে এটোপাল এটোপাল। সঁচাকৈ আকৌ ন, এইবোৰতে খেলি উমলি একেবাৰে ডাঙৰ হ'লোঁ বুলি ক'ব লাগিব। এতিয়া কণ্টিনিউ 8 বছৰ হৈ গ'ল। 8 বছৰ পাছত আকৌ আজি নদী পাৰলৈ। দেওবাৰ দিনটো তাৰমানে গোটেই দিনটো সোমাই কেনেকুৱা গালি দিয়ে। এইফালে মামীয়েকৰ লগত বালি ঘৰ বনাই আছে। বেছি ডাঙৰ হ'লে সেইফালে ট্ৰেক্টৰ নদী পাৰে হলগুৰি ফালে অলপমান জুম কৰি দেখাইছোঁ ট্ৰেক্টৰ। সেইফালে খেতি হেৰি পায় ন, হাল বাইছে কিজানি ট্ৰেক্টৰ। ইমান ধুনীয়া লাগিছে চাওকচোন। এইফালেতো নদী দ্বীপ। আগতে আমি এই নদী দ্বীপতে পিকনিক খাওঁ নহয়, জানুৱাৰী 1 জানুৱাৰীৰ দিনা। এইবাৰ মাজতে নপৰিলে আকৌ ন নদী দ্বীপটো। ইফালেও নদী, ফূৰ্তিটো সেইফালে হৈ গ'ল। এডোখৰ খহাই লৈ গ'ল নেকি বা সেইফালে ন? অঁ ইয়াতে বালি পৰে ন, এপাক ঘূৰি যাব লাগে। গোটেই এই দ্বীপটো এপাক ঘূৰিব পৰা হয় আকৌ। এইবাৰ নাই। কোনটো? অঁ এনেকৈ যদি খহি থাকে হয় নাই? কিমান দ হলগুৰি চাইডে। অঁ ঘাটটো হাইডোখৰতহে আছিলে আকৌ ন। এইফালে বাৰী, আমাৰ বাৰী এইফালে আছে।